নমস্কাৰ। মোৰ ফাৰ্মৰ যি 4টা গাহৰি মই ৰাখিছিলোঁ তাৰ ভিতৰত এটা খাচী গাহৰি আছিলে আৰু খাচী গাহৰিটো এইটো আছিলে। এজনী মাইকী আৰু এটা খাচীৰ লগত থৈছিলোঁ আৰু আজি এই খাচী গাহৰিটো মই বিক্ৰী কৰি দিলোঁ আৰু বৰ বেয়া লাগে বিক্ৰী কৰিলে, আৰু গঁৰালৰ পৰা নোলায় যেনে তেনে তেওঁলোকে টানি নি গাড়ী ওচৰলৈ নিলে আৰু বহুত বেয়া লাগে। সেইটো টাইমত নেযায়, গঁৰালৰ পৰা ওলাবলৈ মন নকৰে, তাৰ পৰা টানি নি তেওঁলোকে এই গাড়ী ওচৰলৈ নিলে আৰু গাহৰিটো মই কিমান টকাত বিক্ৰী কৰিলোঁ জানেনে? 27,000 টকাত মই গাহৰিটো দি দিলোঁ। নাজানো বেছিয়ে পালোঁ নে কমে পালোঁ, আগে পিছে মই বিক্ৰী কৰা নাই, আজি প্ৰথম এইটো বিক্ৰী কৰিলোঁ আৰু 27,000 টকা পালোঁ মই। আৰু এইটো গাড়ীত টানি তুলিবলৈ লৈছে, নহতে দাঙি তুলিছে, তাকে মই অকণমান ভিডিঅ'টো কৰি থলোঁ। টানি তুলিছে, বহুত বেয়া লাগে। পুহি থকা হয় নিজে সদায় দেখি থকা হয়, দানা দি থকা হয় আৰু দি দিয়াৰ কাৰণে বেয়া লাগে, উপায় নাই দি দিবলগীয়া হৈছে। তাকে মই বিক্ৰী কৰিলোঁ আৰু 27,000 টকা পালোঁ এইটো। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়া ভঙাবলৈও নাই, এতিয়া হেৰি কৰিবলৈও নাই।